হাই ফ্ৰেণ্ড, স্বাগতম জনাইছোঁ মাই ইউটিউব চেনেল স্পষ্টডীলৈ। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম ICC, নাসা, ফিফা, নাটো, DRDO আদিকে ধৰি কেইটামান গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ বিষয়ে। আৰু ভিডিঅ'টোত মই এই সংগঠনসমূহৰ সম্পূৰ্ণ ফুল ফৰ্ম, হেডকোৱাৰ্টাৰ, ফৰ্মেশ্যন আদি ডিটেইলছত আলোচনা কৰিম। সেয়েহে ভিডিঅ'টো শেষলৈ চাব আৰু লগৰ বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিব। আৰু তেনেকুৱা ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেন্তে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ আমাৰ প্ৰথম তথা 1 নম্বৰ প্ৰশ্নটো হ'ল নাসা। নাসাৰ হেডকোৱাৰ্টাৰ ক'ত অৱস্থিত? নাসাৰ সম্পূৰ্ণ অৰ্থ হ'ল নেশ্যনেল এৰ'নটিক্স এণ্ড স্পেচ এডমিনিষ্ট্ৰেশ্যন, আৰু যিটো হ'ল USA স্পেচ এজেঞ্চি, আৰু ইয়াৰ ফৰ্মেশ্যন হৈছিল 29 জুলাই 1958 চনত, আৰু ইয়াৰ হেডকোৱাৰ্টাৰ হ'ল আমেৰিকাৰ ৰাজধানী চহৰ ৱাশ্বিংটন DC-ত। 2 নম্বৰ প্ৰশ্নটো হ'ল ইউনেস্কো। ইউনেস্কোৰ হেডকোৱাৰ্টাৰ ক'ত অৱস্থিত? ইউনেস্কোৰ সম্পূৰ্ণ অৰ্থ হ'ল ইউনাইটেড নেশ্যনছ এডুকেশ্যনেল, চাইণ্টিফিক এণ্ড কালচাৰেল অৰ্গেনাইজেশ্যন। ইয়াৰ ফৰ্মেশ্যন হৈছিল 4 নৱেম্বৰ 1948 চনত, আৰু ইয়াৰ হেডকোৱাৰ্টাৰ হ'ল ফ্ৰান্সৰ পেৰিছ চহৰত। 3 নম্বৰ প্ৰশ্নটো হ'ল WHOৰ হেডকোৱাৰ্টাৰ ক'ত অৱস্থিত? WHO ইয়াৰ সম্পূৰ্ণ অৰ্থ হ'ল ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন, আৰু ইয়াৰ ফৰ্মেশ্যন হৈছিল 7 এপ্ৰিল 1948 চনত, আৰু এই 7 এপ্ৰিল তাৰিখে আমি বিশ্ব স্বাস্থ্য দিৱস হিচাপে প্ৰতি বছৰে পালন কৰোঁ। আৰু WHOৰ অন্তৰ্গত পৃথিৱীত বৰ্তমান 194খন দেশ অন্তৰ্গত হৈ আছে, আৰু ইয়াৰ হেডকোৱাৰ্টাৰ হ'ল ছুইজাৰলেণ্ডৰ জেনেভা চহৰত। বন্ধুসকল, এতিয়ালৈকে যদি আমাৰ এই ভিডিঅ'টো লাইক কৰা নাই তেন্তে ভিডিঅ'টো প্লিজ লাইক কৰিব, লগতে আমাৰ স্পষ্টডী ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তাৰপিছত আমাৰ 4 নম্বৰ প্ৰশ্নটো হ'ল ইউনিচেফ। ইউনিচেফৰ হেডকোৱাৰ্টাৰ ক'ত অৱস্থিত? ইউনিচেফৰ সম্পূৰ্ণ অৰ্থ হ'ল ইউনাইটেড নেশ্যন চিলড্ৰেনছ ফাণ্ড, আৰু ইয়াৰ ফৰ্মেশ্যন হৈছিল 11 ডিচেম্বৰ 1946 চনত, আৰু ইয়াৰ হেডকোৱাৰ্টাৰ হ'ল USA নিউয়ৰ্ক চহৰ। 5 নম্বৰ প্ৰশ্নটো হ'ল ICC। ICCৰ হেডকোৱাৰ্টাৰ ক'ত অৱস্থিত? ICCৰ সম্পূৰ্ণ অৰ্থ হ'ল ইণ্টাৰনেশ্যনেল ক্ৰিকেট কাউন্সিল, আৰু ইয়াৰ ফৰ্মেশ্যন হৈছিল 15 জুন 1909 চনত, আৰু ইয়াৰ হেডকোৱাৰ্টাৰ হ'ল UAEৰ ডুবাই চহৰত। 6 নম্বৰ প্ৰশ্নটো হ'ল ফিফা। ফিফা হ'ল ফুটবলৰ সৰ্বোচ্চ সংস্থা, আৰু ইয়াৰ সম্পূৰ্ণ অৰ্থ হ'ল ফুটবল ফেডাৰেশ্যন ইণ্টাৰনেশ্যনেল ডি ফুটবল এছ'চিয়েশ্যন, আৰু ইয়াৰ ফৰ্মেশ্যন হৈছিল 21 মে 1904 চনত, আৰু ইয়াৰ হেডকোৱাৰ্টাৰ হ'ল ছুইজাৰলেণ্ডৰ জুৰিক চহৰত। 7 নম্বৰ প্ৰশ্ন ইছৰো। ইছৰোৰ হেডকোৱাৰ্টাৰ ক'ত অৱস্থিত? ইছৰো হ'ল ভাৰতৰ স্পেচ এজেঞ্চি, আৰু ইয়াৰ সম্পূৰ্ণ অৰ্থ হ'ল ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন, আৰু ইয়াৰ ফৰ্মেশ্যন হৈছিল 15 আগষ্ট 1969 চনত, আৰু ইয়াৰ হেডকোৱাৰ্টাৰ হ'ল কৰ্ণাটকৰ বেংগলোৰ চহৰত। 8 নম্বৰ প্ৰশ্ন ADB ইয়াৰ হেডকোৱাৰ্টাৰ ক'ত অৱস্থিত?
ADB এছিয়ান ডেভেলপমেণ্ট বেংক আৰু ইয়াৰ ফৰ্মেশ্যন হৈছিল 19 ডিচেম্বৰ 1966 চনত আৰু ইয়াৰ হেডকোৱাৰ্টাৰ হ'ল মনিলা ফিলিপিনছৰ মনিলা চহৰত 9 নম্বৰ প্ৰশ্ন হ'ল DRDOৰ হেডকোৱাৰ্টাৰ ক'ত অৱস্থিত DRDOৰ সম্পূৰ্ণ অৰ্থ হ'ল ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন ইয়াৰ ফৰ্মেশ্যন হৈছিল 1958 চনত আৰু ইয়াৰ হেডকোৱাৰ্টাৰ হ'ল ভাৰতৰ ৰাজধানী চহৰ নিউ দিল্লী 10 নম্বৰ প্ৰশ্নটো হ'ল RBIৰ হেডকোৱাৰ্টাৰ ক'ত অৱস্থিত RBIৰ সম্পূৰ্ণ অৰ্থ হ'ল ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া আৰু যাক বেংকাৰ্ছ বেংক অফ ইণ্ডিয়া বুলিও জনা যায় ইয়াৰ ফৰ্মেশ্যন হৈছিল ইয়াৰ গঠন হৈছিল 1 এপ্ৰিল 1935 চনত আৰু ইয়াৰ হেডকোৱাৰ্টাৰ হ'ল মুম্বাই 11 নম্বৰ প্ৰশ্নটো হ'ল আছিয়ানৰ ক'ত অৱস্থিত আছিয়ানৰ ফুল মিনিং হ'ল এছ'চিয়েশ্যন অফ চাউথ ইষ্ট এছিয়ান নেশ্যন আৰু ইয়াৰ ফৰ্মেশ্যন হৈছিল 8 আগষ্ট 1967 চনত আৰু ইয়াৰ হেডকোৱাৰ্টাৰ হ'ল জাকাৰ্টা ইণ্ডোনেছিয়াৰ জাকাৰ্টা চহৰত 12 নম্বৰ প্ৰশ্নটো হ'ল নাটোৰ হেডকোৱাৰ্টাৰ ক'ত অৱস্থিত নাটোৰ সম্পূৰ্ণ অৰ্থ বা ফুল মিনিং হ'ল নৰ্থ আটলাণ্টিক ট্ৰেটি অৰ্গেনাইজেশ্যন আৰু ইয়াৰ ফৰ্মেশ্যন হৈছিল 4 এপ্ৰিল 1949 চনত আৰু ইয়াৰ হেডকোৱাৰ্টাৰ হ'ল বেলজিয়ামৰ ব্ৰুছেলছ চহৰত 13 নম্বৰ প্ৰশ্ন SCOৰ হেডকোৱাৰ্টাৰ ক'ত অৱস্থিত SCOৰ সম্পূৰ্ণ অৰ্থ হ'ল ছাংঘাই কৰ্প'ৰেশ্যন অৰ্গেনাইজেশ্যন আৰু ইয়াৰ ফৰ্মেশ্যন হৈছিল 2001 চনত আৰু ইয়াৰ হেডকোৱাৰ্টাৰ হ'ল চীনৰ বেইজিং চহৰত 14 নম্বৰ প্ৰশ্ন ছাৰ্কৰ হেডকোৱাৰ্টাৰ ক'ত অৱস্থিত ছাৰ্কৰ সম্পূৰ্ণ অৰ্থাৎ ফুল মিনিং হ'ল চাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজনেল কৰ্প'ৰেশ্যন আৰু ইয়াৰ ফৰ্মেশ্যন হৈছিল 8 ডিচেম্বৰ 1985 চনত আৰু ইয়াৰ হেডকোৱাৰ্টাৰ হ'ল নেপালৰ ৰাজধানী চহৰ কাঠমাণ্ডু তাৰপিছত 15 নম্বৰ প্ৰশ্ন BCCIৰ হেডকোৱাৰ্টাৰ ক'ত অৱস্থিত BCCI হ'ল ভাৰতীয় ক্ৰিকেটৰ সৰ্বোচ্চ সংস্থা আৰু ইয়াৰ সম্পূৰ্ণ অৰ্থ হ'ল বৰ্ড অফ কণ্ট্ৰল ফৰ ক্ৰিকেট ইন ইণ্ডিয়া আৰু ইয়াৰ গঠন হৈছিল 1928 চনত আৰু ইয়াৰ হেডকোৱাৰ্টাৰ অৰ্থাৎ মুখ্যালয় হ'ল মুম্বাই 16 নম্বৰ প্ৰশ্নটো হ'ল UNDPৰ হেডকোৱাৰ্টাৰ ক'ত অৱস্থিত UNDPৰ সম্পূৰ্ণ অৰ্থ হ'ল ইউনাইটেড নেশ্যন ডেভেলপমেণ্ট প্ৰগ্ৰাম আৰু ইয়াৰ ফৰ্মেশ্যন হৈছিল 22 নৱেম্বৰ 1965 চনত আৰু ইয়াৰ হেডকোৱাৰ্টাৰ হ'ল আমেৰিকাৰ নিউয়ৰ্ক চহৰত 18 নম্বৰ প্ৰশ্নটো হ'ল IMFৰ হেডকোৱাৰ্টাৰ ক'ত অৱস্থিত IMFৰ সম্পূৰ্ণ ফুল মিনিং হ'ল ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড
আৰু ইয়াৰ ফৰ্মেশ্যন হৈছিল 27th ডিচেম্বৰ 1945 চনত আৰু ইয়াৰ হেডকোৱাৰ্টাৰ হ'ল আমেৰিকাৰ ৱাশ্বিংটন ডিচি চহৰত। 19 নম্বৰ প্ৰশ্ন, ইউএনৰ হেডকোৱাৰ্টাৰ ক'ত অৱস্থিত? ইউএনৰ সম্পূৰ্ণ অৰ্থ হ'ল ইউনাইটেড নেশ্যনছ আৰু ইয়াৰ অন্তৰ্গত বৰ্তমান গোটেই পৃথিৱীত 193খন দেশ অন্তৰ্ভুক্ত হৈ আছে আৰু ইয়াৰ হেডকোৱাৰ্টাৰ হ'ল ইউএছএৰ নিউয়ৰ্ক চহৰত। এইকেইটা আছিল আজিৰ আমাৰ আলোচনা কৰিবলগীয়া প্ৰশ্ন উত্তৰ। তাৰপিছত আপোনালোকলৈ মই প্ৰশ্ন এটা লৈ আহিছোঁ, ইয়াৰ উত্তৰ কমেণ্ট কৰি দিব বুলি আশা কৰিছোঁ। প্ৰশ্নটো হ'ল বিমষ্টেকৰ হেডকোৱাৰ্টাৰ ক'ত অৱস্থিত? ইয়াত 4টা অপশ্যন দিয়া আছে, ইয়াৰে শুদ্ধ উত্তৰটো আপোনালোকে কমেণ্ট কৰি জনাব।